Kedamtang Chitini Paikrit Trok Arni Lakhain Koira Trok Dwarbagori MEC constituency and Parta Hauraghat LA Kipardo Kaziranga Golaghat District Karbianglong border Mati Ahoi and Litson Rongphar pen Socheng Henta KSA Dwarbagori KSA lapen Hamphang asong atum pen Chilangsi Kohora adui ahoi along and kahumri. Karbianglong arlo mithan karpi pen khai kaprek aphan longli pek longli jor longli lis pilongli poke mang pen Dwarbagori KSA Socheng Henta KSA Karbianglong Songjapo Litson Rongphar Anparta Hamphang asong atum Chilangsi Kaziranga Golaghat District Karbianglong Kohora adui ahoi along kaprek khai atum mithan Karbianglong alongli nangki pet bomb par julongsi adimaklong an palidamdo ধৰণৰ তেওঁলোকে কাৰ্য ইয়াত গোটেইখিনি কৰিব নোৱাৰে তেনে ক্ষেত্ৰত যদি অনাসমীয়া বহিৰাগতটো ইয়াত আহি পেলাই গোটেইখিনি দখল কৰিছে সেইটো লৈ পেলাই গোটেই কাৰ্বিআংলত এটা প্ৰায় 2-3 বছৰ ইয়াত ভূমিক লৈ পেলাই মানে ঠায়ে আন্দোলন কৰি আছে তেজ বয়াইছে লাঠিৰ খুব খাইছে সেই প্ৰত্যেকটো কাৰ্যনে কৰিবলগীয়া যাতে এই নিজৰ ভূমিখিনি যাতে সুৰক্ষিত আমি পাওঁ আৰু তেনে ক্ষেত্ৰত আমি এই অসমত যিমানখিনি জ্যেষ্ঠ নেতা আছে অখিল গগৈৰ পৰা আৰম্ভ কৰি পেলাই শৃংখল চলিয়াৰ পৰা আৰম্ভ প্ৰত্যেককেইজনক যাতে ভূমিক লৈ আমাৰ কাৰ্বি ভূমিৰ সুৰক্ষিত কৰাৰ স্বাৰ্থতে তেওঁলোকে যাতে মাত মাতে যাতে আইনী ভংগ কৰা কাৰ্য তেওঁলোকে কোনো ধৰণে যাতে নকৰে আৰু যাতে অসমবাসীয়ে এইখিনি ক্ষেত্ৰত তেওঁলোকে অসমত চোৱা-চিতা কৰে সেইটো লৈ পেলাই আমি মানে অনুৰোধটো জনাইছোঁ মানে তাৰপিছত আহ্বানটো জনাইছোঁ আৰু আজি ইয়াত আহি পেলাই আমি এটা কথা আমি স্পষ্ট পাইছোঁ যে ইয়াত কাজিৰঙা এলেকাত তাত পাহাৰে গোটেইখিনি অসমীয়া গোটেইখিনি মাটিখিনি লৈ আছে লিষ্টত নামৰ হ'ব পাৰে কিন্তু সেই লিষ্টটো দিয়া অধিকাৰ নাই আচলতে সেইখিনি কোনো ধৰণৰ নিয়মটো নাই সেইটো অসাংবিধানিক আৰু তাৰ পাছতো এই লিষ্টটো 100 বছৰ 200 বছৰ লিষ্ট দিয়া মানে মাটি বেছি দিয়া আৰু লিষ্ট দিয়া সেইটো কোনো ইয়াত পাৰ্থক্যখিনি ইয়াত নাই আৰু সেইটোত তেওঁলোকে লিষ্টৰ নামত গোটেইখিনি মাটি তেওঁলোকক শোষণ কৰি পেলাই ৰাজ্যক শোষণ কৰি পেলাই কাৰ্বি সমাজক শোষণ কৰি পেলাই তেওঁলোকে গোটেইখিনি লিষ্টৰ নামত গোটেইখিনি মাটি লোৱা সেই প্ৰচেষ্টাত আমি গোটেই আমি দেখিছোঁ আৰু তেনে ক্ষেত্ৰত আমি অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো অসম চৰকাৰ তেখেতক আমি আহ্বান আৰু আমি অনুৰোধ আমি জনাব বিচাৰিছোঁ যে যাতে কাৰ্বি ভূমিত যিমানখিনি এই সীমাৰ বিবাদ যিটো হৈছে কাজিৰঙাতে হওক বা ডিফুতে হওক বা হজাইতে হওক বা বৈঠালাংচাতে হওক যিমানখিনি সীমা বিবাদ হৈছে যাতে সেই সীমাখিনি স্পষ্টভাৱে তেওঁলোকে সীমা নিৰ্ধাৰিত যাতে তেওঁলোকে কৰে আৰু যদিহে নহয় কাৰ্বিআংলত তেনেকৈয়ে অশান্তি চলি থাকিব তেনেকুৱা আমি কাৰ্বি সমাজে আন্দোলন কৰি আগুৱাই গৈ থাকিব লাগিব Lasso along Litson Rongphar pen Karbianglong arwad aphan lamthe paklang pon laki majok non Karbianglong along leki jor ingtonon lapen lis kipi ingtonon athe Karbianglong along leki bangakhai kaprek aphan ki jor deji laki arona vinkusi lamthe pachini pon hetu uddesho loi pela ami ahisu je prokritote kun bilak onsolot ধৰক অবৈধভাৱে তেওঁলোকে মাটি দখল কৰি আছে বা কোনখিনি মাটি আমাৰ ধৰক বহিৰাগতক মানে বিক্ৰী কৰি থকা হৈছে গোটেইখিনি বুজ ল'বলৈ আহিলোঁ গোটেইখিনিতে ক'ব লাগিব যে 1951 চনত আমাৰ জিলা গঠন হওঁতে এতিয়া গোটেই চাৰিসীমাবিলাকো নিৰ্ধাৰিত কৰা হৈ গ'ল গতিকে আজি মানে 73 বছৰ হৈ গ'ল আমি জিলা পোৱা ইয়াৰ পিছত মানে সীমা এতিয়ালৈকে মানে সঠিক নোহোৱাটো এইটো অতি দুৰ্ভাগ্যজনক কথা আৰু দ্বিতীয় কথা আমি ক'ব খুজিছোঁ যে সীমা নিৰ্ধাৰণ কৰি দিয়াৰ পাছতো কাৰ্বিআংলং অটোনমাছ কাউন্সিলৰ যিখিনি মানে নেতৃত্ব লোৱা জনপ্ৰতিনিধি আছে তেওঁলোকে সেই মাটিখিনি ধৰক সংৰক্ষণ কৰিব নোৱাৰা বা সুৰক্ষিত কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক Socheng Henta pen Bharat Phangcho KTV News